Hi everyone, মই বিকি ওয়েলকাম টু মাই চেনেল। এইটো চেনেল নিউকে খুলিছোঁ বায়ে খুব জুলুম কৰাৰ কাৰণে। মানে মোৰো মন আছিলে ইউটিউব চেনেল এটা খোলা, মানে কেনেকুৱানো মানে আপোনাৰ লগত মই কেনেকৈ এডভেঞ্চাৰবিলাক শ্বেয়াৰ কৰিম সেই চব বস্তু দেখুৱাবলৈ এই ইউটিউব চেনেলটো খুলিছোঁ। মানে আপোনালোকে চবে ছাবস্ক্ৰাইব কৰি দিব। মোৰ নিজৰ বা মানে নীলাক্ষী বা তেওঁ এজনী চেল্ফ মেড ইউটিউবাৰ হয়। তাই এতিয়া ফুটষ্টেপ চাই কেনে মই এই ইউটিউব চেনেলটো খুলিলোঁ। আশা কৰোঁ যাতে চবেই ছাবস্ক্ৰাইব কৰি দিয়ে। থেংক ইউ। এতিয়া বাজিলে 6:30 আৰু এতিয়া আজি আমাৰ ঘৰত আপোনাৰ খানা ৰেডি কৰিম। পোলাও, চিকেন বা আৰু মায়ে মিলি বনাব। আজি বা চেনেলত আপলোড নিদিয়ে, মোৰ চেনেলতে আপলোড মাৰিম। আপোনালোকে সকলোৱে এতিয়া পালোহি মোৰ ৰুম মানে লেতেৰা হৈ আছে চব দেখিছে আপোনালোকে। ড্ৰেছটো জাষ্ট চেঞ্জ কৰি ল'লোঁ আৰু এইটো চাওকচোন আমাৰ বমন, এইপিনে চাওক। এইটো বমন, কি কৰিছা বমন? হে বদমাছ কাম। আৰু ব'লক আমি তেন্তে এতিয়া খানা বনাওঁগৈ। ঠিক আছে, বাই বাই। পাকঘৰত লগ পাই আছোঁ। এইখিনি হৈছে বাসমতি ৰাইচ আৰু এইখিনি হৈছে পৰ্ক আৰু পিঁয়াজ লগত কাটি থোৱা আছে। এইপিনে আছে কাজু, খিচমিচ আৰু বাদাম, ড্ৰাই ফ্ৰুটছবিলাক। আৰু এইপিনে আছে গৰম মছলা, তেজপাত আৰু এতিয়া আহিলোঁ পাকঘৰত। এইখিনি বস্তু আপোনালোকক দেখালোঁ, পৰ্ক, বাসমতি ৰাইচ আৰু এটচেট্ৰা। আৰু এতিয়া এইপিনে আহিছে আমাৰ মাতাজী। এইপিনে হাই কৈ দিয়া। সেইপিনে হাই গৈছে। আৰু এতিয়া মাহঁতক হেল্প কৰিব মই আহিলোঁ। মই হেল্প কৰাতকৈ বেছি অশান্তিহে দিওঁ দেই মাহঁতক পাকঘৰত। মোক খেদাই থাকে এনি টাইম, যা হেল্ল' এভৰিৱান, আজি আপোনালোকে মোক দেখিছে আমাৰ ভাইটি চেনেলত। আৰু সি এটা নতুন চেনেল খুলিছে। মানে লকডাউনৰ সময়ত একো নাই কৰিবলগীয়া, সেইটো কাৰণে সি ক'লে যে চেনেল এটা খোলোঁ বুলি। আৰু তাৰ প্লেনিং আছিলে যে বহুত আগতে, মই যেতিয়া বিয়া নহৈছিলোঁ তেতিয়া সি কৈছিলে যে সি মানে ইউটিউব চেনেল খুলিব, মটো ব্লগ কৰিব আৰু কিবা কিবি কৈ থাকে। কেমেৰা ল'ব লাগিব, GoPro ল'ব লাগিব, সেইবোৰ মানে। তাৰ পৰা আমি ক'লোঁ যে কৰিব নালাগে। আৰু সি এতিয়া ভাবিলে যে মানে ইউটিউব চেনেল এটা খোলোঁ। আৰু মই ক'লোঁ যে ইউটিউব চেনেল খুলিবলৈ কোনো ধৰণৰ কেমেৰাৰ প্ৰয়োজন নাই। যদি সি ফ্ৰেণ্ডলি হয়, কণ্টেণ্ট ভাল কৰে আৰু ভিডিঅ'জবোৰ ভাল আহে, তেন্তে মোবাইলতে হৈ যাব। সেইটো কাৰণে সি ফোনৰ পৰাই ষ্টাৰ্ট কৰিব লৈছে। আশা কৰোঁ আপোনালোকে তাক মোৰ দৰে আগুৱাই নিয়াত সহায় কৰিব। আৰু সি এতিয়া খেলি আছে আমাৰ বৌমানৰ লগত। এয়া দুইটা পুৰা খেলাত ব্যস্ত। ভৰিটোত অলপ দুখ পাই আছে এইটো বুমন আমাৰ চাই আছে। বুমন, এতিয়া আমি যাম ভাত খাবলৈ। ভাত খোৱাৰ পিছত আপোনালোকক আকৌ লগ পাম। এইখন বাছ ঠিকেই, ভিতৰতে সোমাই লওঁ চাইকেল। বৰ দিগদাৰ এখন। হৈ গ'ল। মোৰ চাইকেলখন অকণমান প্ৰব্লেম হৈ আছিলে। মই ষ্টেণ্ড ছিঙি আছিলে, কিবা কিবি হৈ আছিলে। মই এই কেইদিনমান আগত গৈ ঠিক কৰিছোঁ, জানে নাই। হৈ গ'ল এতিয়া চাইকেল সোমোৱা। গুড মৰ্ণিং গাইজ, জাষ্ট সাৰ পাইছোঁ এতিয়া। ব্ৰাছ কৰি কেনে উঠিলোঁ আৰু বতৰটো চাওকচোন, পুৰা বৰষুণ। চ' গাইজ, দিছ ইজ মাই ডেইলি ব্ৰেকফাষ্ট। মই ৰাতিপুৱাই সাৰ পাই কেনে আপোনাৰ 1 গ্লাছ গাখীৰ লওঁ আৰু লগতে লওঁ আপোনাৰ আলমণ্ড। সেইটো আপোনাৰ গোটেই দিনটোৰ কাৰণে আপোনাক ষ্ট্ৰং কৰি ৰাখিব আৰু আপোনাৰ হেল্থ বেনিফিটছো আছে বহুত। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল পায় তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। থেংক ইউ। নেক্সট ভিডিঅ' আহি আছে।